পৰীক্ষালৈ আৰু মাত্ৰ এমাহ আছে, মোৰ একো পঢ়াই হোৱা নাই, কি হ'ব এতিয়া? এমাহত কেনেকৈ কমপ্লিট কৰিম পঢ়া? লগৰ ল'ৰা ছোৱালী সকলো পাছ কৰি যাব আৰু মই থাকি যাম। ঘৰত মা দেউতাই কি ক'ব? ওচৰ চুবুৰীয়া মানুহে সুধিলে কি ক'ম? কি হ'ব এতিয়া মোৰ? এতিয়া চিন্তা লাগিছেনে? এতিয়া ভয় লাগিছে। গোটেই বছৰটোৰ 11 মাহ কি কৰিলা? এতিয়া পৰীক্ষালৈ এমাহ থাকোঁতে যে এইবোৰ কথা মনলৈ আহিছে। আচলতে এইবোৰ কথা আগতেও তোমাৰ মনলৈ আহিছিল। তুমিও জানা যে ভালকৈ পঢ়াত মন নিদিলে এনেকুৱা এটা দিন আহিব। কিন্তু তুমি এইবিলাক কথা ছাইডত ৰাখি নিজৰ ফাল্টু কথাবিলাকত বেছি গুৰুত্ব দিলা। খন্তেকীয়া ফূৰ্তিত বেছি গুৰুত্ব দিলা। আজি ৰীমাই মেছেজ কিয় দিয়া নাই? নেহাই মেছেজ চিন কৰা নাই কিয়? আজি অমুকক অমুকৰ লগত দেখা পালোঁ। ঐ ৰাহুল, মোক কাইলৈ অমুক ফিল্মখন দিবিচোন। ইমান দেৰি হ'ল, এতিয়ালৈকে গেমটো কিয় ডাউনলোড হোৱা নাই? এই যিমানবোৰ কথা আছে সকলোবোৰ কথা কেৱল মাত্ৰ পঢ়া টেবুলখনত বহাৰ লগে লগে মনলৈ আহে। দিনৰ দিনটো গেম খেলি, গান শুনি, ফিল্ম চাই সময় পাৰ কৰিলে এদিন লাইফটোৱে তোমাৰ লগত গেম খেলিবই। তেতিয়া কিন্তু সেই লাইফৰ গেমৰ এক্সিট বাটনটো তুমি বিচাৰি নাপাবা। সদায় তুমি নিজকে কোৱা, নিজকে প্ৰমিছ কৰা যে কাইলৈৰ পৰা ভালকৈ পঢ়িম। বহুত হ'ল আৰু 6 মাহ আছে পৰীক্ষালৈ, হৈ যাব মেকআপ। কালি কালি কৰি দিনবোৰ পাৰ হয় আৰু 4 মাহ আছে পৰীক্ষালৈ। একো নাই, সময় আছে, পাৰিম কমপ্লিট কৰিব। পঢ়িবলৈ কিতাপখন হাতত লওঁতেই ৰাকেশৰ ফোন। ঐ, অমুকৰ পৰা ফুৰি আহোঁ ব'ল। আৰু তুমি লগে লগে কিতাপ জপাই এষাৰ কথাতে ঘৰৰ বাহিৰ। বেলেগ কথাত পঢ়াৰ বাবে বাহানা বনাব নোৱাৰা, কিন্তু পঢ়া কথাটো পিছুৱাবৰ বাবে কিমান যে বাহানা। এইকেইদিন বিহুৰ বন্ধ, নপঢ়োঁ, বিহুৰ পিছতহে ভালকৈ বহিম। পূজাৰ কেইদিন ক'ত ঘৰত সোমাই থাকিম, পিছত পঢ়িম। আজি ইমান ঠাণ্ডা, ৰাতিপুৱা সোনকালে উঠিব নোৱাৰোঁ দেই। আজি জেঠাইৰ ছোৱালীৰ বিয়া, কাইলৈ খুৰাৰ ল'ৰাৰ বিয়া। এনেকৈ বাহানা বনাই বনাই বছৰটোৰ আধা পাৰ হয় আৰু তাৰ পিছতো গা নলৰে। আৰু এতিয়া পৰীক্ষালৈ এমাহ থাকোঁতে তুমি 1 বছৰৰ পঢ়া এমাহতে কমপ্লিট কৰি দিবা। বাহ, ইমান জিনিয়াছ নে? কিয় নিজকে ইমান ফাঁকি দি ৰাখিছা কিয়? তোমাৰ মা দেউতাক যি তোমাৰ পৰা ইমান আশা কৰে, তেওঁলোকক কিয় ফাঁকি দি ৰাখিছা? দিনে ৰাতিয়ে কষ্ট কৰি নিজৰ সকলো ইচ্ছা সপোন ছেক্ৰিফাইচ কৰি তোমাক পঢ়াইছে, কিবা এটা আশা কৰিছে তোমাৰ পৰা। যিখিনি সপোন তেওঁলোকে পূৰা কৰিব নোৱাৰিলে তুমি যাতে পূৰা কৰিব পাৰা। এটলিষ্ট তেওঁলোককতো ফাঁকি নিদিবা। তেওঁলোকে ভাবিছে মোৰ সন্তানে ভালদৰে পঢ়া শুনা কৰি আছে, গতিকে ভাল হ'ব। হয়তো মানুহৰ আগত কয় মোৰ সন্তানে অমুক পঢ়ি আছে। কিমান আশা, কিমান গৌৰৱ তেওঁলোকৰ। আৰু তুমি নপঢ়া যদি চিধা চিধি কৈ দিয়া মা দেউতাক। এটলিষ্ট তেওঁলোকে মিছা আশাটো নকৰিব তোমাৰ পৰা। নিজৰ লগ বন্ধুৰ লগত কিমান ফাল্টু সময় নষ্ট কৰা, নিজে ভাবাচোন। আৰু যেতিয়া তোমাৰ ৰিজাল্ট বেয়া হ'ব, সিহঁতে তোমাক সান্তনা দিবলৈ নাহে, সিহঁতে দুখ নকৰে। কেৱল তোমাৰ মা দেউতাই দুখ কৰিব, কষ্ট পাব যে তেওঁলোকৰ কষ্টখিনি অথলে গ'ল। তুমি পাছ কৰা বা ফেইল কৰা, তোমাৰ লগ বন্ধুৰ একো আহে বা নাযায়। লগ বন্ধু লাগে, মানুহক লগ বন্ধু নিশ্চয় লাগে। কিন্তু তুমি নিজৰ কৰিবলগীয়াখিনি আগত কৰি তাৰপিছত লগৰ লগত ওলাই যোৱা, দুই এটা কথা পাতা। এনেকৈ নিজক ফাঁকি দি লাভ নাই। এতিয়াও সময় আছে। সময় থাকোঁতেই নিজক চম্ভালি লোৱা, নিজৰ চঞ্চল মনটোক গহীন কৰা আৰু নিজকে কোৱা যে বহুত হৈ গ'ল, আৰু নহয়, আৰু নিজৰ সময় নষ্ট নকৰোঁ। গোটেই লাইফটো আছে এনজয় কৰিবলৈ। গতিকে এতিয়াৰে পৰা কেৱল নিজৰ কামত মন দিম, কেৱল পঢ়াত সময় দিম। যোনেই যলৈকে লগ নধৰক কিয় নাযাওঁ। নিজৰ মোবাইল পঢ়াৰ সময়ত ছুইচ অফ কৰি ৰাখিম, কেৱল মাত্ৰ পঢ়াত মন দিম। তুমি ইচ্ছা কৰিলে সকলো কৰিব পাৰা, গতিকে নিজৰ ইচ্ছা শক্তিক ভাল কামত লগোৱা, পঢ়াত লগোৱা। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।